ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাড়ীৰ পৰা। যিহেতু লং জাৰ্ণি কৰিছোঁ তো কি কৰোঁ দিনটোত আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমি গৈ আছোঁ দেৰগাঁও। আপোনালোকো চাওক, এজনী আছে মুনুকি, এটা চিটত দুজনী থেপা থেপি। আমি কিন মানুহ ৰাতি গৈছে অকণ পিছত আৰামত যাম। দুটা চিটত এতিয়া চিট নাই, জেগা নাই, সেইকাৰণে আমি এনেকৈ গৈছোঁ। কষ্ট আমাৰ চাই থাকক ভিডিঅ'টো কি হয়, ক'ত গৈ আছোঁ, কিয় গৈছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। এতিয়া আহি পালোঁ আমনি, যিহেতু গাড়ী আৰু ক'তো নৰখায় তো ইয়াতে আমি কিবা এটা খালোঁ, খাই আকৌ গৈ আছোঁ। কি আছে গড় দেখাই পোৱা নাই। গাইছ আমাৰ ঘৰটোত পানী পৰিছে। কেনেকৈ হ'ব আমাৰ ঘৰৰ আমাৰ পৰ্দা দিয়ে মুচি দিম। মুচ পৰ্দা দি মুচি। আমাৰ ঘৰ আমাৰ কথা, আমি আমাৰ পৰ্দা দি মুচোঁ, চোলাটো দি মুচোঁ, আমাৰ কথা। বাহিৰৰ পানী এইটো। আমি আৰু এনেকুৱা ধুনীয়া ঘৰ, এইফালে পানী সৰহৰে জুৰি বৈ আছে কিন্তু ভিতৰত পানী নাই। অলপ চলপ সেইফালৰ পৰা আহিছিলে কিন্তু মানে আমাৰ ঘৰৰ পৰ্দা দি আমি মুচি দিলোঁ। এয়া আমাৰ ঘৰৰ পৰ্দা দি আমি মুচি দিছোঁ। এখন হৈছে ঝৰ্ণা, এইটো ঝৰ্ণা। কোনোবাই গা ধুলে ধুব পাৰিব ইয়াত ঝৰ্ণাত। ইমান গৰমত চাপানালা ৱাটাৰফল আৰু বেলেগত যোৱাৰ প্ৰয়োজনে নাই, আমাৰ ঘৰতে ঝৰ্ণা আছে। पार्क खाओ, खुश रहो, जिंदगी से जियो। ভিডিঅ' অনেক হোৱা নাই, সেইটো খাদ্য। আমিতো শুবই নোৱাৰোঁ গাড়ীত, ইমান দূৰ জাৰ্ণি কৰিলোঁ, আমি এতিয়ালৈকে টোপনি মৰা নাই। আৰু ৰাইজ আমি ইমান ধুনীয়া বিচনা পাইও আমি টোপনি মাৰিব পৰা নাই। কিন্তু কিছুমান মানুহ আছে বেলেগক দেখি জ্বলি গৈছোঁ, চাব ৰ'ব। এইয়াত চেয়াৰত শুইছে চাওক, চিটত ভৰি চৰি তুলি, কি আৰাম। হাই হাই, আমি বহি আছোঁ ভূত বহা দি, ভূতনি ইমান আৰাম, চেয়াৰত টোপনি নাই, একদমেই টোপনি নাই। এয়া আমাৰ জোকাৰ, এয়া জোকাৰ। পানী পিয়া লাগে, পানীও খাওঁ। এয়া দেখিছে আমাৰ ওচৰত গছপাত, কিন্তু আমি দুখৰ কথা হাতে ছিঙিব নোৱাৰোঁ। ভিউটো চা, ইমান ধুনীয়া প্লেচ এটাত ৰ'ল। ইয়াত বোলে এতিয়া 1 ঘণ্টা লাগিব। আমি গাড়ীত আহোঁতে গমেই নাপাওঁ কি হ'ল কি নাই। এতিয়া চাচোন গছ পৰিছে বোলে, 1 ঘণ্টা। 1 ঘণ্টা ৰ'ব লগা নহ'ল যেনিবা, গাড়ী ষ্টাৰ্ট দিয়ে দিলে। মানে 1 মিনিটো ৰ'ব লগা নহ'ল, ৰৈছে 10 মিনিটমান, কিন্তু আমি নামিব লওঁতে গাড়ী ষ্টাৰ্ট দি দিলে আকৌ। এতিয়া ৰ'ব নালাগে আৰু, কিন্তু গাড়ী যোৱাই নাই, ৰৈ আছে, গাড়ী ৰৈ আছে। ইমান ধুনীয়া জেগাত, ইমান ডাঙৰ ধুমুহা আছে বুলি আমি গমেই নাপাওঁ। আমাৰ তাত ৰ'দ আহি থাকোঁতে মাজে মাজে ৰ'দ দেখোঁ, আকৌ মাজে মাজে বৰষুণ, আকৌ মাজে মাজে ৰ'দ দেখোঁ, মাজে মাজে বৰষুণ। আৰু ইয়াততো ধুমুহা
ইয়ালৈকে ধুমুহাই আহিলে গছে পৰি গ'ল এতিয়া আমি যাবই পৰা নাই নামি যোৱা হ'লে গম পালোঁ হয় হৈ গ'ল চাগে নহ'লে গাড়ী ষ্টাৰ্ট নিদিলে হয় ন গাড়ী লাহে লাহে গৈ আছে বাৰু বাচিছোঁ দেই বাচিছোঁ নহ'লে 1 ঘণ্টা ৰ'ব লগা হ'ল হয় কিন্তু চাইডেতো গাড়ী অহা যোৱা কৰি আছে ফাইনেলি গাড়ীখন গ'ল কিন্তু ক'ত কি হৈছে এতিয়ালৈকে গম পোৱা নাই গম পাম গাইজ এইজনীক চা এইজনীক গাইজ আগত গছ পৰিল ৰ'লোঁ এতিয়া আকৌ আগত কি হৈছে নহয় তেল টেংকাৰ এখন মানে বেকা হৈ গ'ল ৰাস্তাৰ মাজতে এতিয়া ইমান যাম ইমান ভিৰ কি কৰিম এতিয়া আৰু খাওঁ আৰু 1 ঘণ্টা হ'ল বহি থকা দোকানখনৰ পৰা পেকেট আনিলোঁ আৰু এতিয়া খাম বাৰ দেখাম গাইজ ইমান যে ভিৰ এই ছোৱালীজনী মানে অকলে আহিছিল চাগে মাকে বিলিভ কৰা নাই সেইকাৰণে আৰু মাকক ভিডিঅ' কল কৰি দেখাই আছে যে মই জামত ফচি আছোঁ হয় নহয় ভিৰটো অলপ যেনে তেনে কমিছে আমি লাহে লাহে আহি আছোঁ এইখনেই নেকি টেংকাৰখন বেয়া হৈছিল যে ৰাস্তাৰ মাজতে নাই সেইখন পৰি যোৱা নাই নহয় বেকা হৈ গৈছে ৰাস্তাৰ মাজত বেয়া হ'ল নে কিবা এটা হ'ল আৰু মানে মুণ্ডাটো আৰু টেংকাৰৰ মানে মুণ্ডাটো বেকা হৈ গ'ল এয়া আমি আহি আহি ক'ৰ পালোহি ক'ব নোৱাৰোঁ আৰু সেইকাৰণে মানে সেইখন চিধা কৰিছে এইবিলাক গাইজ যাম চাওক ইয়া যাম বহুত যাম দেই আমাৰ বেক চাইডতো একদম শ গাড়ী লাইনত আছে ইমান টাইম লাগিছে 3 ঘণ্টা 4 ঘণ্টা খাওঁ এতিয়া লাগিছে 6 ঘণ্টা 2 ঘণ্টা এনেই যাব পিছত বাট টোপনিও নাহে টোপনি নাহে এজনী খোৱা নাই বাৰু এনেই বেকাৰ এনেকৈ তাই খোৱা আৰাম কি পামহি আৰু বেছি টাইম নাই আৰু খুব বেছি 20 মিনিটছ हमारा चप्पले और जूते फाइनली बहुत टाइम मूरत आमी गाड़ीर पर नामिलो आइसक्रीम ভাল লাগিছে কুলিং হে মামা আমি জাৰ্ণি কৰোঁতে ইমান ডাঙৰ প্ৰব্লেমছ হ'ব বুলি ভবা নাছিলোঁ য'ত 4 ঘণ্টা লাগে ত'ত আমি 8 ঘণ্টাত পাবলগীয়া হ'ল তাৰ পৰা নামি প্ৰথমতে আমি আহিলোঁ টমটমত তাৰপিছত আকৌ আহিলোঁ এখন টমটমৰ নিচিনা এখন গাড়ীত আমি আহিছোঁ মোৰ কাজিন ছিষ্টাৰৰ এংগেজমেণ্ট পাৰ্টি আছিলে তাত ফাইনেলি ইয়াত আহি পালোহি তো নেক্সট এংগেজমেণ্ট ভিডিঅ' আহি আছে চাবলৈ নাপাহৰিব তো মোৰ ভিডিঅ'টো ভাল লাগিছে যদি শ্বেয়াৰ কৰিব আৰু এইফালে চবৰে মোবাইলবোৰ চাওক চব একেলগে একগোট হৈছোঁ